নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নীলাক্ষী আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি আছোঁ শ্বিলঙৰ নিকিমছ মেডিকেলত খুৰীদেউক এডমিট কৰিলোঁ। আৰু এডমিট কৰাৰ পাছতে এয়া চাওক, ইমান সৰু ল'ৰাটোৰ হাৰ্টৰ অপাৰেশ্যন এটা হ'ব। আৰু এইফালে চাওকচোন, জেগাবোৰ দেখাইছোঁ। এই চুকটোৱে হ'ল মোৰ মানে আজিৰ পৰা বিচনা ঠিক কৰিম তাত মই শুবৰ কাৰণে। আৰু এইফালে এখন বাৰান্দা, ইয়াত মানুহবোৰ এনেকৈ শুৱে আৰু ৰাতি হ'লে। তাৰপিছতে এয়া খুৰীদেউ বেডিঙত আছে, এইটো হ'ল গোটেই হ'লটো। তাৰপিছতে এইফালে আছে এগৰাকী আমাৰ ওচৰতে। আৰু এতিয়া আমি ভাত খাবলৈ লৈছোঁ। এইবোৰ ভাত খাবলৈ বাহিৰৰ পৰা এইবোৰ কিবাকিবি আনিলোঁ। ইয়াত শাক চব্জি খোৱাতকৈ মানে মাছ বা মাংস কিবা এটা কিনি আনি খোৱাই ভাল, যিহেতু বহুত দাম। আৰু মেডিকেলৰ পৰা ইয়াত দিছে পটল চব্জি, আৰু এইফালে দিছে বুট দাইল। মেডিকেলৰ পৰা দিয়া শাকবোৰ পিছে ভালেই দেখিছোঁ, খাবলৈ ভালেই লাগিছে বুলি কৈছে তেওঁ। আৰু এয়া খুৰীদেউ, এয়া আমাৰ কিনাৰতে থকা গৰাকী। তাৰপিছতে এয়া মই, এইফালে আছে এইগৰাকী এডমিট হৈ আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।